গোলাঘাট টাউন ভিউটো মজা আহিছে ভাই। খেলি যাম দিয়ক ভালেই উঠা এতিয়া ঘৰলৈ গৈছো দেই। এইটো ডিলাৰ বাইক ডিলাৰ। পিছত এই দবা আৰু দবা নাখাই যায় বাৰু। কেনেকুৱা লাগিছে ভিউটো জনাব দেই, কমেণ্ট কৰি নিশ্চয় জনাব, কেইবাবাৰো জনাব। আহিব কেতিয়াবা আপোনালোকেও কৰিবলৈ আলিংগন কৰিবলৈ আহিব, গোলাঘাট টাউন উপভোগ কৰিবলৈ। কলাক্ষেত্ৰ, যোগীবিল, যমুনা পাৰ্ক বহুত আছে। আপুনি যি বিচাৰে, আপোনাৰ মনে যিটো হ'ব সেইটো পাব। আমি এইবোৰ ছোৱালী নাচাওঁ অলপ। এইফালে যে এঙাৰবাৰ এইফালে সোমাই দিব লাগিব। এইফালে গৈ থাকিলে প্ৰকাটিং। এতিয়া চাব আপোনালোকে ভিউটো অলপমান। এতিয়া আমি ইয়াতে সোমাব লাগিব। আমাৰ নিজৰ ফাৰ্ম আছে যে। মোৰ গাড়ীবিলাকৰ উৎপাত। আমি ইয়াত পাইছোঁহি এতিয়া বৰ্তমান। এইটো দানা গুদাম। এই দৰৱ ল'বলৈ আহিছোঁ এতিয়া। লিফ্টটোকে লাগিছিলে হিমালয়াটো যে। হিমালয়া লিফ্টটো যে বহিবলৈ মানে সেইটো লিখি দিছিলে বাৰু ভিতৰে। কাম বাৰু অঁ সেইটো লিভাৰ হয় চাই ভালো চাই। হা এনেই হেৰি খেচাপে থ'লে থ'ব যাব চাগে।
চাবলৈ লৈছোঁ ঘৰ। চাই লওক, এইটো মুখে মুখে বাজাজ ডিলাৰ এটা আছে। এইফালে এখন আহিব কেতিয়াবা, বহুত কম দিনৰ মতে দিয়ে বস্তু। দোকানত মানে যদি আপোনাৰ 150 টকা এটা দিলে, ইয়াত 130 টকা দিব। এনেকুৱা 20 টকা কমত পাব আৰু। তলে নামা মই মন পৰে। বৰ জোৰকে চলাই বাইক। ফাৰ্মৰ হেড অফিচ দানা। ইয়াতে ভিডিঅ' সমাপ্ত কৰিছোঁ দেই বন্ধুসকল, গুড নাইট। এয়া আমি ফকাটিং পাইছোঁহি এতিয়া, ফকাটিং জংচন, ফকাটিং ৰেলৱে ষ্টেচন। এইফালে চাব পাৰে, ডাঙৰ বাৰু ক'বলৈ গ'লে। বিখ্যাত এশিঙীয়া গঁড় চাবলৈ আহিব কেতিয়াবা কেতিয়াবা, বৰ সুন্দৰ জেগা। এইকেইটা ডাঙৰ কলেজো আছে। অঁ বিখ্যাত বিখ্যাত। ইমান দেৰিলৈকে ক্লাছ ছোৱালীবিলাকৰ। ৱইন শ্বপ